হেল্ল' গাইছ, আজি আমি এখন বিয়া খাব ওলালো ভেৰভেৰি 2 নং ভেৰভেৰি চান্দুবি ফালে। আহিয়ে মানে দৈ চিৰা খাবলৈ ল'লো। মানে কথাটো হ'ল এনে এখন আজি আমি বিয়া খাব ওলালো। ভাইটি 3জন, মোৰ লগত 4জন। কুলসী দলংবোৰ চাওকচোন। আমি গৈ আছো একদম। আহিয়ে বাগান পালো। বাগানত আজি বজাৰ। মানুহ একদম ইমান যাম। তাৰপিছত বাগান, চাহ বাগান পালো। চাহ বাগান চাওকচোন কিমান সেউজীয়া হৈ আছে, দেখিলে ভাল লাগি যায়। আৰু এয়া হৈছে মধুকি স্কুল। তাৰ পাছত আহি চাওকচোন, এইখিনি হৈছে ৰাজাপাৰা। তাৰপিছত এইফালে চান্দবি যাব পাৰে, চান্দবি বিল মানে। আৰু কিছুমান মানে কোনোবাই শ্বুটিং কৰি আছে আৰু ভিডিঅ' শ্বুট। আহি আমি পালো এয়া কেঁচা ৰাস্তাৰ দৰে সোমালো, তাৰপিছত মোৰ বন্ধুৰ গাঁৱলৈ। এয়া আহি পালো বিয়া ঘৰ আহিয়ে আমি লগালগ দৈ চিৰা খাবলৈ বহি গলো। এয়া চোতালত বহি আছো আৰু দৰা কইনা ফটো তোলা নহল আৰু এয়া আমাৰ বাইৰে। তাৰপাছত আবেলি হ'ল, আমি ঘৰলৈ যাবলৈ আহিলো। এয়া ইফালেৰে বাঁহৰ আহিলো, দলং পালো। বাঁহৰ এয়া দলং চাওকচোন কেনেকুৱা একদম ইমান দীঘল। চাওকচোন ইমান এয়া আমাৰ দীঘল আগত বাঁহৰ আৰু দলং। বিজয় এয়া আৰু বিজয় দুজন ভাইটি ভাইটি আগত আৰু গৈ পাল। বিজয় কি খবৰ, কেনেকুৱা লাগিছে? ভাইটি কেইজন প্ৰথম আগত আহি পাইছে গৈছে। নে ইয়াত? হয়। তাৰ পাছত আহি আমি কেঁচা ৰাস্তাৰ ইমান উখঠীয়া, মানে একদম জংঘল আৰু কেঁচা ৰাস্তা, একদম ওখ থিয়া, দেখিলে ভয় লাগে একদম। চাওকচোন আৰু ভাইটি 2জন পিছত আছে, দেখিছেনে? ত বাহিৰে উদ্যম আহিলো এতিয়া। বাই বাই গাইছ।